চাচোন এইবোৰহে ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ মাক দেউতাকক সহায় কৰিছে। আমাৰবোৰ নাই, আমাৰবোৰলৈ একদম বৰ ডাঙৰ মোবাইল এটা লৈ লৈ চেল্ফি মাৰিব, ফেচবুকত দিব, কিবা স্নাকনেট টাকা ভিডিঅ' বনাব। এইবোৰ বনাই থাকোঁতে যে এইবোৰহে ল'ৰা ছোৱালী মাক বাপেকক সহায় কৰিছে অকণমান। স্কুল নাই, এইকেইজনী ৰিংকি আৰু পিংকি হয় না, মা দেউতাহঁতক সহায় কৰিব পৰা হ'লিয়ে আৰু। ল'ৰা ছোৱা নাই তহঁতৰ, প্ৰতিকেইজনীয়ে সাৰথি আৰু মা দেউতা দে কৰ। নাই আমাৰ কেইজনী নাই এইবোৰ কৰিবলৈ, যি ডাঙৰ মোবাইল এটা লৈ লৈ বহি থাকে, চেল্ফি মাৰিব, ল'ৰাৰ লগত কথা পাতিব। নাই গোটেইকেইজনী ৰখাতলৈ গ'ল আৰু। ভোটা দেখোন কোনফালে ওলালে? এই অকণমান কঠীয়া তুলিছিল আৰু অলপ ৰুব লাগে, অলপ আছে আৰু ৰুবলৈ, বেছি নাই আমাৰ ৰুবলৈ, শেষে হ'বগৈ। আপোনালোক কৰিছে নাই? এই আমাৰনো খেতি কৰা মানুহে নাই, চব মেনেজাৰ আমি এই মালিক সেইবোৰহে আৰু আমাৰ। চব আৰামত বহি থাকিব লাগে আমাৰ মানুহখিনিক। কষ্ট কৰিলেহে, কোনো কষ্ট কৰিব নিবিচাৰে, চবকে আৰাম লাগে। এতিয়া মাটিখিনি সেনেকেই পৰি আছে, খেতি কৰা মানুহ নাই। মোৰ বয়স হ'ল, কি হ'ব জানো মই মৰি যোৱাৰ পিছত ঘৰখন। আমাৰ মাটিখিনি কাৰোবাক আধিলে দিব লাগিব নেকি? খেতি কৰা মানুহ বিচাৰি নাপাওঁ, তাকে অকণমান বিচাৰি আহিছিলোঁ। ক'ত পাওঁ জানো? তহঁতৰ দেউতাই কয় যদি সুধিবিচোন দেউতাক দেই, কয় যদি কৰিব দিবি আৰু, নহ'লে এনেকৈ পৰি থাকিব আৰু আমাৰ মাটিখিনি। হ'ব দিয়া বৰ্তা, কৈ চাম বাৰু কি হয়, কি কয় দেউতাই, কথা পাতিবচোন আপুনিও। হ'ব দে, মই গৈ থাকোঁ, তহঁতি লাগি থাক দেই। সিদিনালৈকে সৰু হৈ আছিলে, এতিয়া মাক বাপেকক সহায় কৰিব পৰা হ'ল। আমাৰ কেইজনী বুঢ়ী হ'ল, কাইলৈ পৰহিলে ঘৰলৈ দিব লাগিব। এতিয়ালৈকে কাম এটা নিশিকিলে। এইবোৰ সৰু ল'ৰা ছোৱালীবোৰ চাচোন, কি ধুনীয়াকৈ কাম শিকি ক'ৰবাই মাক বাপেকক সহায় কৰিব পৰা হৈ গ'ল। চবৰে শেষ হ'ল আৰু ভূঁই ৰুই। আমাৰ মাটিখিনিয়ে চাটাং টাংকৈ পৰি আছে। আমাৰ ঘৰৰ মানুহখিনিও খবৰে নাই ভূঁই ৰুব লাগে বুলি। কি হ'ব জানো এতিয়া? আমাৰখিনি ৰুং মানে লোকৰ ধানে ওলাবগৈ হপায়। পুৰা ধুমাধুম ৰুইছে মানুহবোৰে। আজি মই ঘৰত গৈ হেষ্ট নেষ্ট কৰি আছোঁ, গোটেইকেইটাকে ঘৰৰ পৰা উলিয়াই দিম বাপেকে আজি। বন্ধ কৰ এই চব, তুই এটি দেহা থ'বলৈ জেগা বিচাৰি নাপাওঁ। ইমান আহল বহল পৃথিৱীখন, পথাৰৰ ফালে যাচোন, অলপ ইমান আহল বহল জেগা আছে। যাচোন লগৰবোৰে কি কৰিছে চাগে। ঘৰৰ ভিতৰত সোমাই লচকচি দেহা টিকতে থওঁ। আৰু সেইডাল ক'ত গ'ল? ভেবেলাডাল ক'ত গ'ল? ভেবেলা লৈ আহ। আজি চব বেলেগ কৰি দিম মই। এখন ঘৰত কোনো এনেই থাকিব নালাগে। যা, চব মানুহে খেতি শেষ কৰিব এতিয়া। আমাৰ মাটিখিনি চাটাং টাংকৈ পৰি আছে, কোনো হাল বোৱা মানুহ এটা নাই, কঠীয়া তোলা মানুহ এটা নাই, ভূঁই ৰোৱা মানুহ এটা নাই। চব ঘৰৰ ভিতৰত সোমাই নাকত তেল দি শুই আছোঁ। আৰু এইজনী লচকচি দেহা টিকতে থওঁ, দেহা থ'বলৈ জেগা বিচাৰি নাপায়। এই বুঢ়াটোৰ ভালকৈ শ্বৰ্ট ভিডিঅ' এটা বনাব নহয়, হালা কৰিলেহি নহয়, ইনষ্টাগ্ৰামত দিম বুলি ভাবিছিলোঁ। যাম আৰু এতিয়া কি বনাবি আৰু ভিডিঅ'। আজি চব মই বেলেগ কৰিহে আহিম, চব বেলেগ কৰি দিম আজি। চব ক'ত যাই যাব চব চালা। পথাৰত যাব লাগে, খেতি বাতি কৰিব লাগে। এইটো ভেবেলাটো ক'ত গ'ল? ভেবেলা ওলাই আহ, ভেবেলা। আজি কোনো ইয়াত থাকিব নালাগে, চব বাহিৰ হৈ যা। কি হ'ল দেউতা, কি হ'ল? ইমান যে হালা কৰি আছ, মোক তই পাবজিটো ভালকৈ খেলিব নিদিয়। ইমান হালা কৰি থাকিব লাগে আৰু। আজি হাৰি আছোঁ মই পাবজিত, ইমানকৈ টেনশ্যন হৈ আছে দেই। যাচোন পথাৰৰ ফালে চাগে, গোটেই মানুহে ধান ৰুই খতম, আমাৰ মাটিখিনিহে পৰি আছে এনেই। চবেই ৰুই শেষ কৰিলে। কঠীয়াকেইডাল মই পাৰি লওঁ যেন তেনে,
বেমাৰে আজি কঠীয়াকেইডাল পাৰি লওঁ এতিয়াতো ৰুগেচোন ততিকেইটাই হাল কোৰ বাই কিনে ৰুবগৈ নোৱাৰো এটাই পাবজি এটাই লচকচি দেহাতী কতে থওঁ ঘৰৰ ভিতৰত সোমাই হা পাবজি সেই নকলি বন্দুকডাল মাৰি থাকিব নালাগে পথাৰত অকণমান হাল কোৰ মাৰগৈচোন উন্নতি হ'ব দেশৰো উন্নতি হ'ব চব উন্নতি হ'ব খেতি কৰিলেহে মানুহৰ উন্নতি হয় এইবোৰ কৰিলে কি হয় অধঃপতনে যাবি যাচোন যা এই বুঢ়াটো পৰা তাৰমানে শান্তি নাই আৰু দেই পাবজিটো খেলিব নিদিয়ে নাযাওঁ মই পঠালে যি কৰ মানে যাওঁ সেইটো খাটাং এটাও ভিতৰলৈ নাহিবি আজি চব যা ওলা চব বেলেগ কৰি দিছোঁ মই ক'ত যাওঁ যা কি খাই মৰগে যা ভিতৰলৈ নাহিবি কৈ দিছোঁ খেতি বাতি কৰিব লাগে ল'ৰা ক'লেও খং উঠ তোক দি আছোঁ আজি গৈছন নাই নেনেগেও পিতা নেনেবি মই যাংগে মই বহুত দূৰলৈ যামগৈ আজি নাথাকোঁ আৰু মই যাংগে যা তহঁতৰ নিচিনা ইয়াত থাকি লাভ নাই চালা পাবজি দেহাতী কতে থওঁ যা একদম নাহিবি ঘৰলৈ যদি খেতি পথাৰত কাম কৰ তেতিয়াহ'লে থাকিবি নহ'লে একদম নাহিবি